ইতিমধ্যে CID দল জোনমণি ৰাভাৰ ঘৰৰ পৰা এয়া ওলাই অহা দৃশ্য। জোনমণি ৰাভাৰ জ্যেষ্ঠ ভাতৃ আৰু তেওঁৰ মাতৃৰ সৈতে কেনেকুৱা কথা বতৰা আলাপ আলোচনা হ'ল সেয়া আমি জানিম। আপোনালোকক এয়া বাহিৰৰ দৃশ্য দেখুৱাই আছোঁ। এতিয়া CBI দলটি নগাঁৱলৈ বুলি ৰাওনা হ'ব। আহক কেনেকুৱা কথা বতৰা আলোচনা হ'ল আমি জানো। আমাৰ আজি CBI আহিছিল, আপোনালোকে দেখিছে, আৰু আমি FIR-ত যিখিনি কথা লিখিছিলোঁ আৰু ঠিক তেনেকৈ আমি FIR-ত লিখাখিনিকে আমি CBI-ক আমি কৈছোঁ, আৰু তেওঁলোকে আমাক আশ্বস্ত কৰি থৈ গৈছে আৰু যথেষ্ট ভাল লাগিছে। তেওঁ যিগৰাকী আমাৰ লেডি আহিছে আৰু তেখেতে কৈছে যে চিন্তা কৰিব নালাগে, আমি যিমানখিনি পাৰোঁ আপোনালোকক এটা সমাধান উলিয়াই দিবলৈ আমি চেষ্টা কৰিম। কেইগৰাকী আৰক্ষী বিষয়াৰ নাম কৈছিল, সেই আৰক্ষী বিষয়াসকলৰ কথা আজি উল্লেখ কৰিছে। হয়, নিশ্চয় FIR-ত যিখিনি আছিলে আমি গোটেইখিনি আমি তাত নিশ্চয় কৰিছোঁ। কাৰ নাম এনে আপোনালোকে নোট কৰিছে নি? তেওঁলোকে সুধিছিলে আৰু আপোনালোকে কি ক'লে? তেওঁলোকে যিখিনি আমি FIR-ত যেনে ধৰণে কেছটো দিছিলোঁ সেই কথাখিনিকে তেওঁলোকে আমাক সুধিছে, আৰু নতুন কিবা আছে নেকি কৈছে নাই, আমাৰ কাৰণ এটাই ষ্টেটমেণ্ট, আমি যিখিনি আগৰ পৰা কৈ আছোঁ সেইখিনিয়ে ষ্টেটমেণ্টটো আমি তেওঁলোকক দিছোঁ আজি। ভিডিঅ' সংগ্ৰহ কৰিছে আপোনালোকৰ? নাই, তেওঁলোকে আমাৰ কোনো ভিডিঅ' সংগ্ৰহ কৰা নাই, আমাৰ পৰা তেওঁলোকে লিখিত, আমাক খালি আমি কৈ গৈছোঁ, তেওঁলোকে লিখি গৈছে। আৰু কি লৈছিলে? তেওঁলোকে সুধিছে আৰু ধৰক আমাক প্ৰয়োজন সাপেক্ষে তেওঁলোকে আমাক বিচাৰিব, আমাৰ নাম্বাৰবিলাক লৈ গৈছে, আৰু যেতিয়াই পাৰোঁ যেতিয়াই কৈছে আমিও কৈছোঁ আপোনালোকক সহযোগ কৰিম। আপোনালোকে যেতিয়াই বিচাৰে আমি জোনমণি কেছটোত আমি সহযোগ কৰিম। তদন্তটো চব তেওঁলোকৰ লগত আমি সিমানখিনি কথা এতিয়া পতা নাই, কাৰণ তেওঁলোকে আজি আমাৰ ইয়ালৈ প্ৰথম আহিছে, আৰু প্ৰথম আহি ধৰক ছেকেণ্ড টাইমত যদি আকৌ আমি লগ পাওঁ তেতিয়া নিশ্চয় তেওঁলোকক আমি সুধিম। এতিয়া কিন্তু আজি আমি তেওঁলোকক সোধা নাই তদন্ত কিমান, কাৰণ সেইটো তেওঁলোকৰ নিজস্ব ভিতৰত। চাওক, আমি আজি বহুত দিনৰ পৰা চিঞৰি আছিলোঁ যে আমাৰ কেছটো জোনমণি কেছটো CBI-লৈ হস্তান্তৰ কৰক, আৰু ঠিক তেনেকৈ CBI-লৈ হস্তান্তৰ কৰিছে, আৰু আমি আশ্বস্ত। আমি ভাবিছোঁ কিবা এটা আমি উত্তৰ, অকল আমি বুলি নহয় অসমৰ ৰাজ্য এটা কিবা এটা ভাল উত্তৰ পাব।